ওয়েলকাম টু গীতালিস ব্লগ। আজি এটা বিশেষ অনুষ্ঠানত উপস্থিত আছো। মানে আমাৰ গোটৰ সদস্যা মিনতী সখীৰ আজি পঞ্চমীত অনুষ্ঠান। এয়া চাওকচোন, ইমান মৰম লাগিছে ন। আৰু এয়া দীপ্তা, মানে মিনতীৰ মানুহজন আকৌ। আৰু বাকী এয়া হৈ গ'ল আমাৰ গোটৰ সদস্যসকল। সকলোৱে হাই কৈ মিনতীৰ মাক যিহেতু সৰুতে ঢুকালে, সেইকাৰণে মিনতীৰ মাকৰ কৰ্মখিনি কৰিব আমাৰ এয়া কুচুম বাইদেউ। লাইভ নেকি? নহয় ব্লগ। আশীৰ্বাদ এটা দিব দেই। এতিয়া কুচুম বাইদেউ এই মিনতী কোচত ল'ব লাগিব নহয়, গম পাইছে নাই বাৰু? পাই কিন্তু মোৰ একে গা গধুৰহে। ৰাতিপুৱা মানুহৰ মুখতটো অকণমান ঠাণ্ডা হৈ থাকে। তোক কিবা লাগিব নি? বেছিহে হৈছে, তোক দিবহে পাৰিম। লাগিব নি? কেতিয়াবা বলিনৰ লগত কেতিয়াবা 3 বছৰ। 3 বছৰ? মই তাৰমানে মেট্ৰিক দিয়া মেট্ৰিকত কম নম্বৰ পাইছিলি? সেইটো কাৰণে নহয়, মই চাইন্সৰ মেথছত দেখোন আকৌ পেকেটা আছিলো। আজিকালিতো ভাল কৰিছো নহয়। কিবা ভাল কৰিছ তই? ভালকৈ কি হৈছে? মোৰটোতো একো নাই। ধনী ঘৰ ল'ৰা চাদা ভাল হ'ব নোৱাৰিলে। আজিকালি সি কামত লাগিছে আৰু মই চাকৰি এটা কৰিম নহয়। সি খোৱা পিন্ধাব নোৱাৰিলে মই নিজে খাই পিন্ধিলো। তই বাহিৰে বাহিৰে কাম কৰি ফুৰিবি,
আছে মেনেজাৰৰ কথা এবাৰ ভাবি চাবি